Hey guys, welcome to my YouTube channel. এই মানে মই কৰবাত যাব ওলালে মানে বৰষুণটো দিয়ে আৰু উপায় নাই আৰু কি কৰিম এই বৰষুণৰ মাজে মাজে যাম নেকি তাকে ভাবিছো আৰু ছয়গৰ লগৰ লগ কৰিলোঁ মানে লগবিলাকে ক'লে যে নাযাওঁ আজি কোনেও তাৰপিছত চাণক্যক লগ ধৰিলোঁ ৰামপুৰৰ সি যাম বুলি কৈছে নতুন বাইক এখন আছে নতুন বাইকখন লৈ পেলাই যাম আৰু হিমালয়ানৰ ৰিভিউটোও দি দিম আজি এজন ফ্ৰেণ্ডে মানে কমেণ্ট কৰি পেলাই জনাই আছিল যে হিমালয়ানৰ ৰিভিউটো লাগে তো মই দি দিলোঁ আৰু হিমালয়ানৰ ৰিভিউটো আজি আৰু আপোনালোকৰ যদি এনেকুৱা ৰিভিউ লাগে আৰু তেনেকুৱা হ'লে কৈ দিব আৰু আগতে জনাই দিব আৰু ৰবিবাৰ কাৰণে যিমান জাম হৈছে নহয় নক'ব আৰু মানে 2 কিলোমিটাৰ 3 কিলোমিটাৰ জামেই আমাৰ ছয়গাঁওখনত হিমালয়ান গাড়ীখন চলাই ভালে লাগে কিন্তু মেইনটেনেঞ্চটো বেছি আৰু হেণ্ডেলত তামাম প্ৰব্লেম আহি থাকে হেণ্ডেলডাল ৰেচাৰ বলটো তাৰমানে যায়ে থাকে আৰু গাড়ীখনৰ বহুত গ্ৰিপ থাকে ন পিছফালে তো পিছৰ টায়াৰটো সোনকালে ক্ষয় যায় তাৰপিছত আৰু ব্ৰেকৰ প্ৰব্লেম আহে বহুতখিনি চেইন স্প্ৰকেটটোও আপোনালোকৰ বহুতকৈ যায় মানে কি মই 2.5 বছৰ চলালোঁ চেইন স্প্ৰকেটটো বদলোৱা নাই এই মানে চেইনডাল বদলাই থাকোঁ চেইনডাল মানে আপোনাৰ 220 চেইনডাল লগাই দিওঁ যিবিলাক মানুহ তাৰমানে মোৰ দৰে বাজেটটো কমকৈ মিলাব পাৰে সেইবিলাকে মানে 220 পালচাৰৰ চেইনডাল লগাই কিনে চলিব পাৰে আৰু 1 বছৰমান আপোনালোকে আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব তো গোটেই শেষলৈকে চাই থাকিব আৰু দেই আপোনালোকে বাৰেগাং যোৱা প্লেনিং হ'ল মানে চাণক্যহঁতৰ ঘৰৰ ওচৰত আহি পালোঁ এতিয়া চাণক্যহঁতৰ গাড়ীখন থ'ম মানে মোৰ বাইকখন নিনিওঁ আৰু এই তাৰ নতুন বাইক ন নতুন বাইকখনে লৈ যাওঁ আৰু দিয়ক চাই থাকিব আৰু ভিডিঅ'টো চাণক্য ওলালোঁ আমি আৰু যাবলৈ ওলালোঁ নতুন বাইক মজা বাইক এতিয়া চলে চাং কেনে লাগিব এইখন ভাৰ্চন 4 মজা লাগিছে চলাই একদম মিহি আৰু স্পীডত তামাম স্পীড আছে পূৰা মোৰখনত চাই বহুত ভাল আৰু এতিয়া চলাই কিনে ভালেই লাগিছে গাইজ মানে আমি বাতৰ ৰাতিৰে আহিলোঁ তাৰপিছত আপোনালোকে এইফালেৰে যাব পাৰিব হানপৰা হাৰপাৰা হৈ চানডুবিৰ ফালে চানডুবি হৈ বাৰেগাঁও যাব লাগিব আপোনালোকে তো এইফালে ৰাস্তাটোৰে গ'লে মানে স্পীড ব্ৰেকাৰ পাব স্পীড ব্ৰেকাৰ আপোনালোকৰ 160টামান স্পীড ব্ৰেকাৰ পাব তো লাহে লাহে সাৱধানে যাই থাকিব আৰু গাইজ বলক চাহপাতৰ বাগিচাৰ মাজে মাজে যাই আছোঁ এতিয়া এয়া মানে লোহাৰ ঘাট বাগান বুলি কয় লোহাৰ ঘাট বাগান পাই গ'লোঁ আমি আৰু বহুত ডাঙৰ ৰাস্তা বনাইছে ৰাস্তাটো ভালেই হৈছে আৰু মেইন মানে চানডুবিত যোৱা ৰাস্তাটো আৰু এইটো গাইজ মানে এয়া লোহাৰ ঘাটৰ বাগিচাৰ মাজত ৰাস্তাৰ ওচৰতে হয় মানে ৰাম মন্দিৰ তো এবাৰ ৰাম মন্দিৰৰ ফালে যাওঁ বুলি ভাবিছোঁ আপোনালোকক ৰাম মন্দিৰটো দেখাম বলক বাগিচাৰ মাজে মাজে আৰু ৰাস্তা আৰু যাই থাকা আৰু
গাইছ কেনেকুৱা লাগিছে জেগাখিনি বৈদ্য নিজান জেগা একদম একবাৰ ভিতৰতো চাই লওঁ এই গছ কি আছে একদম ওপৰত কিবা আছে চাগে যাবি গাইছ ওপৰৰ ফালে কিবা এটা মন্দিৰ আছে তাকে চাব যাওঁ এডাল ৰুদ্ৰাক্ষ এই যে হেৰি থাকে ন মালাটো ন ৰুদ্ৰাক্ষ মালাটোৰ গছ এইটো তাৰপিছত বলক ওপৰত বোলে হাতীও আহে ভয় লাগে অলপ সাৱধানে যাওঁ আৰু গাইছ চাওক কি ধুনীয়া প্লেচ একদম আৰু চাউণ্ডটো চাওক একদম ক'ত থকা যেন লাগে একদম মানে থাকিবই মন যায় আৰু ইয়াতে বহুত মন্দিৰ আছে কিন্তু গাইছ বহুত কেইটা মন্দিৰ মানে লগ লাগি আছে আহিব আপোনালোকৰ ভাল লাগিব আপোনালোকৰ এনেকৈ তলফালে যাব পাৰে না এনেকৈ ওপৰত ইয়াতো মন্দিৰ হ'ব এইটো গাইছ এইটো শিলটোৰ মাজত এটা তাৰমানে খোজ আছে এই খোজটো হ'ল ৰামৰ খোজ তো আপোনালোকে একবাৰ চাই লওক ভালকৈ দেখা পাইছে নে নাইবা গাইছ মন্দিৰটো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে কমেণ্ট কৰি তাৰপিছত ভাল লাগিলে লাইক এটা মাৰি দিব আৰু এইবিলাক চাই থাকিব গোটেই ভিডিঅ'টো জাষ্ট মানে চানডুবি পাৰ হৈ আহিলোঁ আহি কিনে এইফালে দি যাব লাগিব আৰু তালৈকে যাওঁ বলক আগতে বাৰেগাঁৱলৈকে তাৰপিছত চানডুবিত যাম বলক চাওক গাইছ কিমান ধুনীয়া প্লেচ একদম পালোৱে আৰু বাৰেগাঁও আপোনালোকে চাই থাকিব ভিডিঅ'টো পালোঁ আৰু দেই বাৰেগাঁও গাইছ ইয়াতে পাৰ্কিং কৰিলোঁ বাইকখন তাৰপিছত আগলৈকে খোজকাঢ়ি পেলাই যাব লাগিব এজন মানুহৰ 10 টকা কৰি লয় মানে কি যাওঁতে তাৰপিছত আপোনালোকৰ ধুনীয়া লাগিব বলক আৰু বহুত মানুহ হৈছে আজি কাটব লাগিব ন টিকেট কাটবই পাহৰিলোঁ না মই গম পোৱা নাছিলোঁ মানে টিকেট কাটিব লাগে যে তাৰপিছত টিকেট কাটিব পাহৰি গৈছিলোঁ তো টিকটটো কাটি ল'লোঁ আহিব পালোঁ বৰষুণটো আৰম্ভ হ'ল কি যে হ'ব মানে
এইটো দেখিছেনে গাইছ, এইটো তালৈকে যাব লাগিব বলক। বন্ধুসকল, এইটো মিনি একলেণ্ড বুলি ক'ব পাৰি। বহুত মানুহ হৈছে ওপৰতো আৰু তলতো, আৰু আপোনালোকে চাই থাকক। ওপৰতো ফালে লৈ যাই আছোঁ। কেনে লাগছে? মজা। ফার্স্ট টাইম হয়েছে না? অকলে এনজয় কৰিব দিছোঁ আৰু মই আৰু নোৱাৰোঁ, আৰু কাপোৰবিলাক গোটেই ভিজি যাব নহ'লে। বন্ধুসকল, গা ধুব নোৱাৰিলে কি হ'ল, মুখখনটো ধুব পাৰি, মুখখন ধুই দিলোঁ দিয়ক। আৰু আপোনালোকৰ মানে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাই দিব, আৰু কমেণ্ট কৰি পেলাই। যদি ভিডিঅ'টো বহুতেই বেছি ভাল লাগিছে, লাইক এটা কৰি দিব। আৰু এতিয়া যাওঁ আৰু কেনে বাহ বাহ, যাওঁ যাওঁ যাওঁ। কি ললি? আলু চিপছ আৰু আনাৰস বল। ওলালোঁ নে কি কোৱা? ওলালোঁ আৰু কোৱা। বাই বাই। বিবাহ ওচৰতে আৰু চান্দুবিত সোমাই যাম আৰু এতিয়া তালৈকে বলক, চান্দুবি চাই যাম আৰু এবাৰ। নাজাৰা চাওক বন্ধুসকল, কি ধুনীয়া নাজাৰা, বাপৰে বাপ, বহুত মজা লাগিছে আহি। মজা লাগিছে দেই বাইকখন চলাই। ওয়েলকাম টু চান্দুবি। এয়া আমি আহি পালোঁ চান্দুবিলৈ। আমি ফাৰ্ষ্টতে বাইকখন থৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ক'ত ক'ত কি পোৱা যায়। বন্ধুসকল, মানে তাত যাব পাৰি, এইটো আইচলেণ্ডটোত। তাতে মানে আপোনালোকৰ হেৰি আছে, ৰিজৰ্ট আছে এখন। ৰিজৰ্টখনত আপুনি ৰাতি থাকিবও পাৰে। আহিব আৰু ইয়াতে যদি থাকিবলৈ আহে কোনোবাই। এইখন বিলখন কেনেকৈ হৈছে গম পায়নে আপোনালোকে? আৰু বহুতে জানে চাগে আৰু বহুতে নাজানেও। আৰু 1857 মানে পাহাৰখনত ভূমিকম্প হৈছিলে। তাৰমানে বহুত 3 দিন 3 ৰাতি ধৰি বোলে ভূমিকম্প হৈছিলে। চ' তেনেকৈ পাহাৰখন ডুবি পেলাই হৈছে আৰু।
নাৱত উঠি পেলাই ব'টিং কৰিব পাৰে আৰু আমাৰ মানে দেৰি হৈ যাব চ' আজি আৰু ব'টিং চটিং নকৰোঁ এতিয়া যাবলৈ ওলাওঁ ব'লক এতিয়া ঘৰলৈকে যাওঁ চলো ৰাইচ মানে ঘৰলৈ যাওঁতে দেখা পালোঁ মানে ঘৰত যাব ওলাওঁতে গাহৰি মাংসৰ পুৰি থকা দোকান এখন লগতে থাকিব নোৱাৰি কিনে গাহৰি খাবও আহিলোঁ আৰু মানে ভালে লাগিল দেখা পাই গাহৰি পিচবিলাক এতিয়া গাহৰি খাওঁ আৰু ব্ৰেড খাওঁ ভোক লাগিছিলে মানে আৰু খাই মেলি ঘৰলৈ গুচি যাম আৰু এতিয়া গাহৰি বুঢ়া ফ্ৰেণ্ডছ যাবলৈ ওলালোঁ আৰু লাষ্ট টাইমৰ কাৰণে ভিউটো চাই লওক আৰু এবাৰ চানডুবি বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু লগতে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্বেয়াৰো কৰি দিব একদম লগতে